ओहो अब है कौन है आप ये बोलने वाले कि आप मेरे पति को बचा नहीं पाए, उन्हें मौत के मुंह से निकाल कर मैं रहूंगी। साला डॉक्टरे हार मानि गल बचाम বুলি কৈ ফলেও এই কেনেকৈ বচাব পাৰো এতিয়া আৰু কি হয় उनका ऑपरेशन अब मैं करूं। আরে ব্রো এইবোৰ কি চাই আছা হস্পিটেল এখনত পেশেন্ট এটা মৰি আছে তো এই পেশেন্টটোক এই মহিলাগৰাকীয়ে বচাব তো সেইটোৱে চাও কেনেকৈ বচায় देख लीजिए जाके आपका पेशेंट सांसें ले रहा है। ডক্টৰৰ ডিগ্ৰী ফেল এইবিলাকো কিবা চোৱা বস্তু নেকি হা কি যে চাই থাকা গম পাইছো এইবিলাকতো এটা চলিয়ে থাকিব আমাৰ প্ৰগ্ৰাম আৰম্ভ কৰো বল হেল্ল' এভৰিৱান স্বাগতম জনাইছো জলিউটিংছলৈ তো আজি আমি এনেকুৱা এটা মেনিয়াৰ কথা পাতিম যিটো গধূলি 6টাৰ পৰা 11টালৈ প্ৰত্যেক ঘৰতে চলে আৰু সেইটো মেনিয়াৰ ষ্টৰী স্ক্ৰিন প্লে ডাইৰেকশ্যন চব একে খালি নামবোৰৰ বাহিৰে आज ये वीडियो तो बेसिकली इन स्टार्ट करो तुम कब तक सोती रहोगी वो भी मेरी बिना इजाजत के मेरी ग्रीन टी ब्लैक टी मेरे कपड़े मेरा खाना पीना मुझसे एक बार नहीं पूछा तुमने ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं इफाले आमार कपि बाबू आईसीयू जीवन मरण লগত খেলা খেলি আছে আৰু ইয়া গ্रीन टी और ब्लैक टी লাগে कॉपी मैं तुमसे आखिरी बार कह रहा हूँ अगर तुम मेरी बात नहीं सुनोगी ना तो तुम देखना मुझसे बुरा कोई नहीं होगा बंद करो अपना ही तमाशा और उठो अब मुझे मेरी ग्रीन टी दो এ ভাই মৰি যোৱা মানুহ এনেকে ক'লে জিন্দা হৈ যাব নেকি भगवान उठा ले रे मेरे को उठा ले ए हॉस्पिटल खना ट्रीटमेंट करा डॉक्टर বিলাকো সাকে ভাবি আছে गजब बेइज्जती है পড়ি যা পড়ি যা পড়ি যা अरे পরজরি জলদি পর कल सुबह पनवेल निकल The next day পড়ার না ফাইনালি পড়ি ললে माताजी होती है गुस्से से लाल और वो जड़ देती है परी को जोर का तमाचा। तो सासुमाई मार दिला तो थप्पड़ बहु घुरी से 360 डिग्री लाइक शक्तिमान की वजह से जान पर बनाई। जी हाँ, परी भाभी माताजी के थप्पड़ की वजह से हो गई डिसबैलेंस। सर सर तुम हल्का लगा ही ना কি সর एक्टिंग সর কি एक्टिंग করিছে वाह 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 माशाल्लाह बहुत अच्छी एक्टिंग की बादशाह कसम से बहुत अच्छी অস্কার লেভেল একদম আর ঘুরি 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 নিজে ফাঁসি লগাই লৈছে গলত কি মানে এইবোৰ সিজন বিলাকৰ এটা বস্তুৱে ভাল যে এবিলাকৰ একো সিজন নাছিল মানে বহুত বছৰ চলাৰ পিছত নিজে নিজে বন্ধ হৈ যায় কিন্তু সেইটো ট্ৰেন্ড ভাঙি দিলে এইবাৰ সিজন ওলাই দিছে এটা সিজন নহয় গম পাইছা কাৰ কথা নাগিন সিজন 1 মানে নাগিন পার্ট 1 জি কয় আৰু সিজন 1 তো বৰ ঠিকে আছিল বদলা আছিল নাগিন কা বদলা কিন্তু বাকি सीजन 2 3 4 5 6 ওলাব আৰু ওলোৱা নাই सीजन 5 লৈকে ওলালে কিন্তু ষ্টৰী হে একে খেসা পেটা ষ্টৰী লৈ আহি আছে बदला नागिन की पतले की एक एक से बदला लेके रहूंगी मैं। পাত্তা নাই আৰু 3 বছৰ পিছত চাগে सीजन 12 ওলাই যাব এই 3 বছৰতে চাগে এটা বছৰতে দুটা सीजन যদি লৈ আহে 12 ওলাবই বেছি দিন নাই আৰু যেহেতু নাগিন চিৰিয়েলবোৰ বনাইছে সেইবিলাকতো মেইন আপোনাৰ কাম হ'ল ভিএফএক্স হেতুতে এতে কষ্ট কাটিং কৰিছে মান থার্ড ক্লাস
ইমান থাৰ্ড ক্লাছ VFX জিভাটি মাৰি আছে চকুটি মাৰি আছে ইমান লো গ্ৰাফিক্স VFX আৰু এবাৰ নেক্সট ফৰমান খেদাব আহি আছে প্ৰথমতে চিৰিয়েলখনৰ কথাটো দূৰতে থওক মেইন কথা এইটো যে পেহেৰেদাৰ পিয়া কি না পিয়া কোন হয় তাৰমানে কোন হয় পিয়া আপোনালোকে বিশ্বাস কৰক নকৰক কিন্তু এই ল'ৰাও নহয় এই টিকুলমণি বাচ্চাটো এই গাভৰু ছোৱালীজনী গিৰিয়েক হয় এই দেখাইছে চিৰিয়েলত কি দেখাইছে এইবোৰ ষ্টৰীৰ নামত এইবিলাক হাগা হয় হাগা हम हैं अपनी पत्नी को लेकर आए हैं अपनी पत्नी को लेकर आए हैं ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ ইতা কৈতো এনেকে আছে যেন সি 30 বছৰীয়া ডেকা এইবিলাক টিভিত কিয় চলাই এইবিলাক বন্ধ কৰিব লাগে এইবিলাকৰ পৰা যিটো ছ'চিয়েল মেছেজটো ইয়াতে নায়ে থাকিব লাগে কি আছে এফেকশ্যন বুলি যিটো এফেকশ্যন হ'ব সেইটো বহুত ডেঞ্জাৰ এফেকশ্যন হ'ব কাৰণ ইয়াতে আপোনাৰ এজ গেপ চাওকচোন কিমান আছে আৰু এইবাৰ আহিব ফল এই চিৰিয়েলখন 2009 পৰা বনাই আহিছে আৰু এতিয়া 2022 কিন্তু ইহঁতে আজিলৈকে গম নাপালে যে এই ৰিষ্টা क्या कहलाता है চিৰিয়েলখনত মাকৰ জীয়েকৰ জন্ম হৈছে কিন্তু ইয়াৰে যিটো দাদি আম্মা নাম্বাৰ 1 দাদি আম্মা জিন্দাই থাকে ये कैसा लॉजिक है भाई ये कैसा लॉजिक है আৰু এই চিৰিয়েলখনত এটা এনেকুৱা ধনী দেখুওৱা হয় আম্বানী এহঁতৰ আগত ৰিক্সা লেজন পাব আপোনালোকে ইমান ডাঙৰ বাংলোত থাকে একেবাৰে ৰয়েল ফেমিলি একেবাৰে জন্ম পইচা ৰয়েলত একেবাৰে আৰু পইচাৰ কমি না কেতিয়াও নহয় পইচাৰ কমি কিবা এটা যদি ঘটনা হৈ যায় কিবা এটা আৰু সৰু এটা ঘটনা হলেও ইহঁতৰ ৰিয়েকশ্যন চবৰে পৰা শ্বৰ্ট বাই শ্বৰ্ট ৰিয়েকশ্যন লোৱা এটো মেইন কৰ্তব্য আৰু বেছি ডাঙৰ প্ৰব্লেমো নহয় একদম সৰু প্ৰব্লেম যেনেকে কালি মই হাগি আছিলো হাগাওতে পানী মাৰিব পাহৰি গলো কালি মই চামুচেদি ভাত খাই আছিলো খাই থাকোতে চামুচখন তলত পৰি গল কালি ৰাতি শুই থাকোতে মোৰ জাঙিয়াটো চুৰ হ'ল আৰু চলি থকা চিৰিয়েলত যদি কোনোবা নতুন কেৰেক্টাৰ এটা ইন্ট্ৰডিউচ হয় বা আহে আৰু এটা বেলেগ ইন্তজাম কৰি থৈ দিছে কষ্ট পাইছো माँ मुझे कुछ दिखाई नहीं दे रहा है माँ এই চিৰিয়েল বিলাকৰ ঘৰ বিলাকত যিমান প্ৰব্লেম হয় তাৰে সলিউশন অকল এজনে মানুহ ওলাব পাৰে তাৰে বহুবিলাক মেইন বহুবিলাক কিবা হৈ যায় ফাইটাৰ আৰু কেতিয়াবা নাগিন আৰু কেতিয়াবা ডেন্সাৰো হৈ যায় কেতিয়াবা এতে নিজে কিডনেপ হৈ যায় কিন্তু সেই বহুৱে সিহঁতক মাৰি ফেলে নিজে পলাই সিহঁতৰ পৰা वाह লজিক গেয়া কিটা यार जो भी इस चांद का टुकड़ा सबसे पहले यहाँ पे लेके आएगा वो मेरा शौहर बनेगा কি আপুনি ধেমালি কৰি আছে ন সঁচাকৈ কওক अब लीजिए और खींचो ओ भाई मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं এডাল পাতলা ৰছী দি সি চন্দ্ৰটোক টানি আছে अमन ने चांद का टुकड़ा तोड़ दिया चांद का टुकड़ा मैं गया आपको चांद के टुकड़े और एक कद्दू में फर्क नहीं नजर आता है क्या
চাই কেনেকুৱা পালে ভাল পালে নে ভাল পালে যদি লাইক কৰি দিয়ক যদি তুমি চিৰিয়েল চাই হেতকটো শেয়াৰ কৰিয়ে দিয়ক ইমিডিয়েট কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰি দিয়ক তেতিয়াহে মোৰ নতুন ভিডিঅ' চোৰ পাই থাকিব তো আজিলৈ ইমানে ধন্যবাদ এণ্ড বাই বাই আরে ব্রো সিরিয়ালের চ্যানেলবোৰ টিভিৰ পৰা এতিয়া ডিলিট কৰ নহলে এবাৰ তোক বহাম